আজি তিতা কেৰেলাৰ এটা সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে তিতা কেৰেলাখিনি বাকলি গুচাই এইদৰে মাজতে কাটি গুটিখিনি উলিয়াই লৈছোঁ। এফালে গুটিখিনি উলিয়াই লোৱাৰ পিছতে মিক্সি বাতিটোত গুটিখিনি দি আদা, ৰচুন আৰু জলকীয়া দি এটা পেষ্ট বনাই লৈছোঁ। এফালে তিতা কেৰেলাখিনি গৰম পানীত বইল কৰি লৈছোঁ। এফালে বইল হৈ যোৱাৰ পিছতে কেৰাহীত তেল গৰম কৰি পিঁয়াজ দি লগতে সেই পেষ্টখিনি দি দিছোঁ। জোখমতে হালধি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি দি মিশ্ৰণটো ভালদৰে ভাজি লৈছোঁ। এতিয়া নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত অলপ সময় ভজাৰ পিছতে পানী দি দিছোঁ। পানী দি মিশ্ৰণখিনি 5 মিনিটমান সময় সিজাই লৈছোঁ। এইফালে মিশ্ৰণখিনি ৰেডি হোৱাৰ পিছত তিতা কেৰেলাৰ মাজত এইদৰে ভৰাই দিছোঁ। কেৰাহীত তেল গৰম কৰি এটা এটাকৈ ফ্ৰাই কৰি লৈছোঁ। বেছি সময় ফ্ৰাই কৰিব নালাগে, 7-8 মিনিট ফ্ৰাই কৰিলেই আমাৰ ৰেডি হৈ যায় তিতা কেৰেলাৰ পুৰ। আৰু এইদৰে কেতিয়াবা বনাই খাই চাব, বিৰাট সোৱাদ হয়।